আচ্ছা আপোনালোকে ষ্টাৰ্ট কেনেকৈ কৰিলে ষ্টাৰ্টিং যেতিয়া কৰোঁ মই নাই ই ক'ব গোটেইখিনি কথা তো মানে আমি ফাৰ্ষ্ট কৰিলোঁ আপোনাৰ 2016 চন 2016 চনত মানে আমাৰ ওলা কেজিটো ষ্টাৰ্ট হৈছিল প্ৰথমতে আফ্ৰিকান ভালুক নাছিলে তাৰপিছত ওলা কেজি আমি কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ যে আমি মই আছিলোঁ আৰু মোৰ দুজন স্কুলীয়া ফ্ৰেণ্ড আছিল মানে ভাৰ্গৱ আৰু ৰূপজ্যোতি তো একেলগে আমি ষ্টাৰ্ট কৰিলোঁ এনে নৰ্মেলি এটা ভিডিঅ' আপলোড দি দিলোঁ তাৰপিছত আপলোড দিয়াৰ পিছত সেইটো ভিডিঅ' অলপমান ৰিচ পালাক মানে আমাৰ তাৰে গাঁৱৰ মানুহে হওক বা নলবাৰী মানুহে হওক নলবাৰী মানুহ কিছুমানে এনেকৈ কমেণ্ট দিলাক যে ৱাহ ৱাহ তেতিয়া মানে ইউটিউব চেনেলে নাছিল অসমত মানে ক'ব গ'লে আমি এটা ইণ্ডিভিজুৱেল মানে ক্ৰিয়েটৰ আছিলোঁ যোনে আমি ফাৰ্ষ্ট ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ তো সেইকাৰণে এনেকৈ ষ্টাৰ্ট কৰি কিনে লাহে লাহে ষ্টাৰ্ট কৰিলোঁ তাৰপিছত প্ৰায় 6 মাহমান মূৰত নেকি প্ৰায় 18,000 মান না 14,000 মান ছাবস্ক্ৰাইবাৰত বেতাল আহিল তো বেতালে ফাৰ্ষ্ট ভিডিঅ'টো হিজৰা হৈছিল মানে গে হৈছিল গে মানে তো সেই গেৰ পৰা আজি বেতালতে আছে মই ইয়াতে আছোঁ আফ্ৰিকান ভালুক আছে ওলা কেজি আছে আৰু আপোনালোকৰ মৰম আছে